হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাসনা। Hey guys, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি দিনটোৰ শেষতহে ব্লগটো আৰম্ভ কৰিছো। এতিয়া 5টা মান বাজিছে, কিন্তু মই এতিয়া ব্লগটো আৰম্ভ কৰিছো হে। আমি আজি খানা খাম। আসলতে বেলেগ কোনো মানুহ নহয়, আমাৰ ফ্যামিলি মেম্বাৰ মানে বৰ্তাহত, চাচাহত, আমি আৰু বাহত তেনেকৈ খানা খাম। গতিকে আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব। নহৰু, পিঁয়াজ, আলু আৰু আনিছে কণী, আন্দা হাই, মোৰ বৌ হয় আৰু বৌ, আৰু তেওঁ কণীখিনিকে চাই চাই বহি আছে। আমি খানা খাইছো। কেনেকুৱা লাগিছে তোমাৰ? এয়া এইজনী মোৰ বৰমা, আৰু এইফালে মোৰ বৰমা। আমি এটা পেন খেলিছো। এইটো পেন আপোনালোকে এইটো পেন দি অকমান দেখুৱাই দিব মই আলো। আমি হেল পেলোৱা। কেনেকৈ খেলিছান চাও? ভাত ওলা। এইটো আমাৰ ৰবি, এইটো আমাৰ সলমান খান। হাই সলমান খান। হাই। তোমাক ধুনীয়া লাগিছে, এবাৰ দেখুৱাই দিবা নেকি গাইজক আমাৰ? লগত 3000 টকা, আৰু আমাৰ ল'ৰাটোতে ধুনীয়া ছোৱালী এজনী পাৰিলে চাব। ল'ৰাটো বহুত ধুনীয়া, ভাল কিন্তু দেই। চাই এইপিনে অঁ ইয়ালৈও চাব ছোৱালী এজনী, তালৈও চাব ছোৱালী এজনী, তালৈও চাব ছোৱালী এজনী, ইয়ালৈও চাব ছোৱালী এজনী। मेरा बड़ा भागिन है, ये मेरा डांगोर भागिन है, ये मेरा छोटा भागिन है, ये डांगोर तसन मो डांगोर, ये मेरा भतीजा है अपना भतीजा है, আৰু এটো মোৰ ভতিজা হয়। ই একো নহয়, ৰোহন একো নহয় মোৰ আদা। তাৰপিছত এটো হয় মোৰ টিকলু টিকলু ভাগিন ন। হাই দি দিয়া চিষ্টেমটো আনাহেন ভাল আছিল ন। তো গাইজ, আমি মানে সাউণ্ড চিষ্টেম আনিম বুলি ভাবিছিলোঁ, কিন্তু আজি 4 দিনমান হ'ল আমাৰ অলপ ওচৰতে মানুহ এজন ঢুকাল, সেইকাৰণে সাউণ্ড চিষ্টেমটো অনা নহ'ল। না ইণ্ডিপেণ্ডেন্স ডে ভিডিঅ'টো যোৱালে দেৰি হ'ব বাৰু দুদিন, তথাপিতো আজি ইণ্ডিপেণ্ডেন্স ডে হয় হয়নে? হেপী ইণ্ডিপেণ্ডেন্স ডে ক। কি কৈছ? হেৰিকা হেপী ইণ্ডিপেণ্ডেন্স ডে ক। অঁ ঠিক আছে, তুমি কোৱা হেপী ইণ্ডিপেণ্ডেন্স ডে কোৱা। ইণ্ডিপেণ্ডেন্স ডে বনাব আহিছ নে খাব আহিছ? খাবলৈ আহিছে গাইজ, তাই বনাব অহা নাই। আৰু এইজনী বাৰ, এইটো মোৰ ভাগিন হয়। ল'ৰাটোৱে কিবা এটা বনাব, চাও দিয়া, বনাই দেখাই দিয়া। বাবা, আৰু কোনে কোনে পাৰে ট্ৰাই কৰিব দেই এবাৰ এবাৰ। কি দেখাই দিয়া? মোৰ ৰাখিয়ে নাই। কিয় ৰাখিলেও কি হ'ল? ৰাখিডাল ছিগি গ'ল। অহ ৰাখি ছিগি গ'ল। বেহেন চুট গৈ। এডাল আল্লাহ ৰচি ন? কোনে দিছে এডাল? আল্লাহ ৰচি বনাই লৈছে আমাৰ ল'ৰাটোৱে না। আল্লাহ ৰচি আপোনালোকৰ কাৰোবাক লাগিলে ক'ব আল্লাহ ৰচি, আমাৰ ঘৰৰ পৰা ই বনাই দিব ল'ৰাটোৱে। মই ল'ৰাটোৱে বনাই দিব আল্লাহ ৰচি। আকৌ বোলে আল্লাহ ৰচি বনাই দিব শিৱ মহাদেৱ বোলে। চকুটো ভাঙি যাব মোৰ। কৈছিল যে এইটো চাওঁ ইংগেন দি ঘৰ সাৰিছো, বিছনা পাৰিছো। ক'ত শিকিলি এইটো? পাৰিবা নেকি? মই পাৰোঁ। হেপী ইণ্ডিপেণ্ডেন্স ডে। হেপী ইণ্ডিপেণ্ডেন্স ডে। অ'কে ক। Happy Independence Day. হেপী ইণ্ডিপেণ্ডেন্স ডে। আমি এতিয়া কণী বখলিয়াম, চবে নহয়, ভাঙিলে আমি খাই দিম যিহেতু। মই কণী বখলীয়া মানুহ বেছি হৈছে নেকি গাইজ? সিহঁতকেইটা জোগাই আছে, মই কোৱা নাই। ককা কণী বখলীয়া হৈ গ'ল। নাই আমি চবে মিলি পেলাই বখলিয়াইছো। এইপিনে বাইদেউ পুৰা কি কৰি আছে চাওঁ, ফটো চাই আছে তাই। বহুত কণী খাইছে, কণী বখলে চাওঁ 5টা কণী খাইছে। ইয়াত আমাৰ মাংস তৰকাৰী বনাই আছে, অকণমান দেখাই দিয়ক। এই তাত কি বনালে? একো নাই, অকণমান দেখাই দিয়ক।
এয়া মাংস আৰু আলু পুৰা মজি আছে ধুনীয়া গোন্ধ এতিয়া মাংস বনাই হোৱাৰ পিছত ইয়াতে ভাত বনাব ন পিছত দালি আৰু কণী বইল হৈ গ'ল সেয়া ৰান্ধনি বহি আছে আমাৰ ইয়াতে চাৰিটা অঁ 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 আমাৰ 5টা কলো নহয় তাৰ ঘৰত গিয়েক আহিব সিহঁতৰ 3টা ইহঁতকো ধৰিছ অঁ কৈছো কোনে মোহন নে কি অঁ মোহন নাহে কেহে আহিব তই বেহাবাৰীখন চাই কেনেকুৱা পাৱ তই বেহাবাৰীখন চাই কেনেকুৱা পাৱ ভাল পাৱ তাত চবতকৈ বেছি ভাল কাক পাৱ কাকৰি হেৰিয়া কিবা মোহন আন্দাজে লোৱা মোহনকো ভাল পাওঁ এটা আৰু এটা আছে কমল নেকি কোমল অঁ কমলক ভাল অঁ তাৰ কথাবিলাক বৰ ধুনীয়া ঠাণ্ডা অঁ তাৰপিছত সেইকেইটাই ভাল পাওঁ কিয় বাইলুঙক বেয়া পাওঁ বাইলুঙক বেয়া পাওঁ বাইলুং শকতকৈ যে ছোৱালীজনী পেটুলি তাইক পেটুলিকো ভাল পাওঁ পেটুলিকো ভাল পাওঁ কিয় ওলাই থাকিলে ভাল লাগে ন ভাল লাগে কেতিয়াবা নাহে অঁ কেতিয়াবা আকৌ নাহে সেইজনী হয় হাই কিবা এটা দেখাম চা বেকেমে কৰি দেখোন আমি খানা ফোন কেমেৰা কৰি ল দেখিছ ঘৰৰ ভিতৰতে ফাংচন চাই আছ তোক বাদ দিলো ঘৰৰ ভিতৰতে ফাংচন এঞ্জেল ক'ত তো গাইজ এঞ্জেলৰ অলপ ভাল হৈছে এতিয়া মানে খোৱা বোৱা কৰিছে তাই দে চচমান দে মিঠু বৈ হে হতি গা লৈ পিনে কেনেকুৱা মানে ল'ৰা ছোৱালী পগলা হৈ যাব দেখোন ধুনীয়া লাগিছে অতি সোনকালে এখেতৰো চেনেল আহিব চাগে ন য়েছ এইবিলাক চব সকলোবোৰ দেই এয়া খানা খোৱা ৰাইজ আমাৰ এয়া এয়া আমাৰ দাদী হয় মানে আইতা দেই ধুনীয়াকৈ মৰম মনজিলা হাঁহি দে মজিলাক বঢ়িয়া লাগিছে চাওঁ ওচৰলৈ যাওঁ অকণ বাইদেউ চাওঁ মনজিলাকে ভাল দেখি মজিনা চাওঁ মজিনা চুলি ঠিক কৰি মানে মিঠৈ গেলা মিঠৈ আৰু এইফালে মহাশয় কি কৰি আছে চাই দিয়ক এপাক মানে আমি ভাগিন দেই দেখুৱাই ভাই মিৰ্জা আমি কেনেকুৱা লাগিছে মাক কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ন ইমান কিউট লাগিছে লিপষ্টিক কোনে দিছে হাঁহি এটা দি দিয়া ভাত কাঢ়ি হৈ গ'ল ন দালি হ'ল নে চাওঁ দালিখিনি দেখাওঁ চাওঁ ইয়াত নাই দালিৰ ভিতৰতহে বনাইছে অ'কে তো গাইজ ইয়াতে মাংস হৈ গ'ল পিছত এয়া ভাতো হৈ গ'ল ভাত কাঢ়ি আছে
এয়া হৈছে দালি মানে ভিতৰত ৰাখিছে বনাই পেলাই এয়া হৈছে দালি এয়া কণী আপোনালোকে অথনি দেখিছিলে আমি বুখলিয়াই আছিলোঁ এয়া কণী আৰু মাংস তৰকাৰী বাহিৰত আছে লগতে ভাতো সেয়া কাঢ়ি আছে সেই গাইজ তো আমাৰ এয়া ভগাই আছে পুৰা একদম এয়া ভাত আৰু আন্দা লগতে ভিন্দি এইফালে মাংস ভগাই আছে ভিন্দি হাই দি দিয়ক দিব নহয় হাই এটা দিয়ক এয়া চাব বলটো এয়া মাংস ভগাই আছে ভিন্দিয়ে পুৰা একদম তাৰপিছত এয়া দালি আৰু এইপিনে চব বহি আছে এই তালৈকে বহি আছে চব আৰু এইপিনে তালৈকে বহি আছে চব এতিয়া আমি চবে খাম আৰু হাই এনেকে দি দে हाँ ये अंडा है ये टाकी मांस लेके সেইকাৰণে আলু লৈছে জোল আৰু এয়া মোৰ আমি এতিয়া চবে খাই লওঁ চালমি গাই কৈ বহি আছে খুৱাই নাই এতিয়া ল'বহে খাল্লাছ খতম হা মই পানী খালোঁ খাওক এই লাগিলে চাহ পৰা লৈ লওক বাল্টিং এটা হেৰিতেও আছে বটলটো আছে বাবা বাবা গোটেইটো সোমাই দিয়ক কামুৰি দিয়ক হে গাইজ গুড মৰ্ণিং আজি নেক্সট ডে মৰ্ণিং হয় যোৱাকালি ৰাতি দেৰি হোৱাৰ কাৰণে আৰু ভিডিঅ' নকৰিলোঁ আৰু কালি খুব বেছি ভাল লাগিলে সকলোৱে এনেদৰে এসাঁজ খায় কালি যিহেতু স্বাধীনতা দিৱস আছিলে গতিকে ভাবিলোঁ চবেই মিলি এনেদৰে এসাঁজ খাওঁ সেইকাৰণে খালোঁ তেনেদৰে খানা ভিডিঅ' কৰিলোঁ যাতে মোৰ চেনেলটোৰ জৰিয়তে এটা মেমৰি হিচাপে ভিডিঅ'টো ৰখি যায় আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন আপুনি পাই যায় গতিকে আজিলৈ এৰিছোঁ বাই বাই আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ